Hello viewers, welcome to SRB YouTuber. আজি মই আহিছো বাৰপুজিয়া ডংগেলগাঁও নিবাসী মুকেশ শইকীয়া ঘৰলে। তেওঁৰ ঘৰত এটা প্ৰশিক্ষণ চলি আছে, বাঁহ আৰু বেতেৰে বনোৱা বস্তুৰ প্ৰশিক্ষণ। এই প্ৰশিক্ষণত মই আজি উপস্থিত হৈছো। আজি আপোনালোকক বস্তুবিলাক দেখুৱাম, তেওঁলোকে কি বনাই আছে সেয়া বস্তু আপোনালোকক দেখুৱাম। চাওক, তেওঁলোকে বাঁহৰে ফুল বনাইছে, কাপ বনাইছে, গ্লাছ বনাইছে, ৱাল হেংগিং, বাস্কেট আদি বিভিন্ন বস্তু বনাইছে তেওঁলোকে। আহক আমি এতিয়া তেওঁলোকৰ লগত কথা পাতিম, তেওঁলোকে কেনেদৰে বনাইছে, কি বনাইছে। আহক। আপুনি এতিয়া এইটো কি বনাই আছে? কি ফুল আছে এইটো? ডালিয়া ফুল ন? কিহেদি বনাইছে কৈ দেখোন অলপ। বাঁহ দি পেলাই চাওক বনাই আছে, বাঁহৰ ফুল। এই বস্তুটো আপুনিয়ে বনাইছে ন? আৰু ইয়াত থকা বাঁহৰ ফুলবিলাক আপুনিয়ে বনাইছে? এইটো এটা বাঁহৰ ফুল বনাওঁতে কিমান দিনমান লাগে? হেল্ল', এদিন ডেৰ দিন লাগে ন? কেতিয়াবা এদিন দেখুৱাই দিবচোন প্ৰচেছটো দেই। এয়া চব বনাই আছে তেখেতো। বাঁহৰ ফুল, বাঁহৰ হেৰি বনাইছে, গ্লাছ ন? এইটো বাঁহৰ গ্লাছ দেখুৱাই দিবচোন অলপ। এইটো চাওক বাঁহৰ গ্লাছ। আৰু তুমি কি বনাই আছা? দানি বনাই আছে। কি বাঁহৰ দানি মানে ফুলদানি? ফুলদানি এইটো ফুলদানি নেকি? এইটো ইয়াৰ ওপৰতে ফুলটো ফিট হয়, ইয়াৰ ওপৰত ফুলটো ফিট হ'ব। অঁ, এইফালে কি বনাই আছে আপুনি? আপুনি কি বনাই আছে? বিচনীহে বনাইছে? এইকেইটা আপুনি বনাইছে নেকি? এইকেইটা মই বনাই মোৰ লগতে বনাইছে। অঁ, এইকেইটা কি বস্তুকেইটা? কি এইকেইটা? ৱাল হেংগিং। আপোনালোকক এতিয়া এটা আলমাৰি দেখুৱাম। এই আলমাৰিটোত মুকেশ শইকীয়া এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰশিক্ষক, তেওঁ বনাই থোৱা বিভিন্ন বস্তু ইয়াত সজাই থৈছে। আৰু এটা বস্তু আপোনালোকে চাওক, এইটো হ'ল কাপ, বাঁহৰ কাপ। ইয়াত আপোনালোকে চাহ খাব পাৰিব। বহুত ধুনীয়া লাগিছে দেখাত, বহুত সুন্দৰ। এয়া চাওক, এয়া বিচনী বনাইছে তেওঁলোকে। বিচনীত এয়া পেইণ্টিঙো কৰিছে, বহুত বিচনী। তেওঁলোকে আৰু বহুতকেইটা বস্তু বনাম বুলি কৈছে। এয়া ঘৰ এটাও আছে এইফালে চাওক। আমি আকৌ এদিন আহিম নতুনকৈ কি বস্তু বনাই চাবৰ কাৰণে। এতিয়া এই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।